আৰু মইতো ফেচবুক বহুত ছুটিয়া বুলি কৈছো, বহুত ছুটিয়া কাম কৰিছে ফেচবুকে। ফেচবুকৰ নতুন আপডেটৰ পিছতে এতিয়া ফেচবুকে নিজৰ প্ৰফাইলটো হওক বা পেজটো হওক দেখিবলৈ বহুত ধুনীয়া কৰি পেলাইছে। কাৰণ আপোনাৰ কিমান ফলোৱাৰ্ছ আছে বা আপুনি কিমান ফ'ল' কৰিছে, আজিলৈকে আপুনি কিমান ভিডিঅ' আপলোড কৰিছে, সেই সকলোবোৰ পেজ বা প্ৰফাইলটো খোলাৰ লগে লগে আপোনাৰ ওপৰত ধুনীয়াকৈ শ্ব' কৰিব লয়। যদি আপুনি আদাৰ ছ'চিয়েল মিডিয়া লিংক যদি তাত ছেভ কৰি ৰাখিছে, তেতিয়া সেই আদাৰ ছ'চিয়েল মিডিয়া লিংকটোও আপোনাৰ তাত সুন্দৰকৈ দেখাই দিয়ে। ফেচবুকে এতিয়া 2025ত যেতিয়া নতুন আপডেট দিম বুলি কৈছিলে আৰু লাহে লাহে চেঞ্জ কৰি আছে। আৰু আপোনালোকে এতিয়া প্ৰেছটো চাব, খুলি পেলাই আপোনালোকে দেখিব যে বহুত সুন্দৰকৈ তাত সকলোবোৰ ওলাই যায়। ফলোৱাৰ্ছ কিমান হৈছে, আপোনাৰ ফ্ল'ৰ কিমান কৰিছে, আপুনি ভিডিঅ' কিমানটা ভিডিঅ' দিছে আজিলৈকে। মোৰ ইয়াত দেখিছে পেজটো ইয়াত 16,000 ফলোৱাৰ্ছ। আপুনি যদি তাত ক্লিক কৰি আপোনাৰ গোটেইখিনি দেখা পাই যাব। আৰু বাকী ভিতৰত ইমান খুচৰিব নালাগে, ওপৰতে আপুনি গোটেইখিনি পাই যাব। আপুনি যিমান ফ'ল' কৰিছে, ক্লিক কৰি দিয়াৰ লগে লগে আপুনি কিমানজনক ফ'ল' কৰিছে আপোনাৰ তাত গোটেইখিনি ওলাই পৰিব। গতিকে নতুন নতুন আপডেট দি আছে এতিয়া ফেচবুকে, আৰু চাওঁ আগলৈ কি আপডেট দিয়ে আৰু ফেচবুকে। গতিকে এতিয়া বৰ্তমান সকলোৰে প্ৰফাইলত এতিয়া সুন্দৰকৈ শ্ব' কৰিব লৈছে, প্ৰফাইল বা পেজত হওক। দেখিছে আপোনালোকে কিমান সুন্দৰকৈ ওপৰতে সকলোবোৰ ওলাই যায়। পেজটো এটা নতুন এটা মানে নতুনত্ব দিছে। 2025ত নতুন কিবা এটা কৰিম বুলি ফেচবুকে কৰি আছিলে, চব চিষ্টেম বদলাব। আৰু জানেই আপোনালোকে ফেচবুকৰ এতিয়া ইনষ্টিমেট বন্ধ কৰি দিছে, কণ্টেণ্ট মনিটাইজেশ্যন টুলছ বনাই দিছে। কণ্টেণ্ট মনিটাইজেশ্যন টুলছতে আপোনালোকে সকলোখিনি পাব, ইনষ্টিমেট হওক, এড অন ৰিল হওক, তাৰপিছত বোনাছ হওক, গোটেইখিনি আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যনতে আপোনালোকে সকলোখিনি পাব। ফেচবুকে নতুন নতুন আপডেট কৰি আছে, চাওঁ কি হয় আগলৈকে ফেচবুকে আৰু কিমান কি আপডেট কৰে। কিন্তু মই জনাত কিন্তু ফেচবুকে বহুত বেয়া কৰিছে, এইটো একদম ঘাটিয়া কাম কৰিছে ফেচবুকে ক'ব গ'লে। কাৰণ আগতে ভাল আছিলে, এটা ক্ৰাইটেৰিয়া আছিলে, কিন্তু এতিয়া ফেচবুকে সকলোবোৰ মানে শেষ কৰি দিছে, সকলোবোৰ নাইকিয়া কৰি দিলে। কোনো ক্ৰাইটেৰিয়া নালাগে এতিয়া ফেচবুকত, মন গ'লে আপোনাক কণ্টেণ্ট মনিটাইজেশ্যন দিব, মন নগ'লে ফেচবুকে নিদিয়ে। বহুত ঘাটিয়া কাম কৰিছে ফেচবুকে ক'ব গ'লে। আৰু মইতো ফেচবুক বহুত ছুটিয়া বুলি কৈছো, বহুত ছুটিয়া কাম কৰিছে ফেচবুকে। আপুনি খালি চকুমুটি ভিডিঅ' দি থাকক, লং ভিডিঅ', টেক্সট, ফটো আপলোড, আৰু লগতে আপুনি ৰিলছ ভিডিঅ' আপলোড কৰিব লাগিব। এইবিলাক সকলোবোৰ দি থাকিব লাগিব, তেতিয়াহে আপুনি কণ্টেণ্ট মনিটাইজেশ্যনটো পাব। গতিকে ক'ব গ'লে ফেচবুকে বহুত এটা ঘাটিয়া কাম কৰিছে। মইতো কৈছো ইউটিউবতকৈ ফেচবুক বহুত ঘাটিয়া হয়। ফেচবুকে যিটো এতিয়া ঘাটিয়া কাম কৰিছে, সকলো ক্ৰিয়েটাৰে খং উঠিছে। নাজানো পিছত কি হয়, ফেচবুকে আৰু কিবা ভাল কৰে নে বেয়া কৰে নাজানো বাৰু। যদি পিছত কিবা ভাল কৰে তেতিয়া সেইটো নাজানো। বৰ্তমান কিন্তু ফেচবুকে একো ভাল কাম কৰা নাই, মই যিটো দেখিছো একদম ঘাটিয়া কাম কৰিছে। কাৰণ আগতে আমি যেতিয়া 60,000 মিনিট আমি ৱাচ টাইম ক্লিয়াৰ কৰোঁ, তেতিয়া লগালগ আমাক ইনষ্টিমেটৰ ছেটআপ অপশ্যন পঠিয়াই দিয়ে। কিন্তু এতিয়া আপুনি যিমানে ভিডিঅ' নিদিয়ক, যিমানে যি নকওক, ফেচবুকে খালি মন গ'লে আপোনাক মনিটাইজ দিব, মন গ'লে আপোনাক টুলছটো দিব, মন নগ'লে নিদিয়ে। ইনষ্টিমেট বন্ধ কৰি দিলে, এতিয়া আপুনি খালি পাব কণ্টেণ্ট মনিটাইজেশ্যন। গতিকে আপোনালোকে খালি ৰিলছ ভিডিঅ', লং ভিডিঅ' আৰু ফটো চটো এইবিলাক আপলোড কৰি থাকক, আৰু চাই থাকক কি হয়, চেষ্টা কৰি থাকক। হয়তো এদিন নহয় এদিনটো হ'ব না, ধৈৰ্য ফল সদায় মানুহৰ মিঠা। ধৈৰ্য ধৰি আপুনি লাগি থাকক, এদিন নহয় এদিন আপুনিতো পাবই, ছাকচেছ হ'বই। হিন্দীতে এটা কথা আছে নাই, কোচিছ কৰনে ৱালো কা কভি হাৰ নেহি হোতি। গতিকে আপুনি চেষ্টা কৰি গৈ থাকক, এদিন নহয় এদিন কণ্টেণ্ট মনিটাইজেশ্যন আপুনি পাবই। যদি আপোনাৰ ইনফৰমেশ্যনবোৰ ভাল লাগিছে, তেনেহ'লে পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ লগতে যাতে দুজনে কথাখিনি বুজি পায় বা শিকিব পাৰে, জানিব পাৰে।